নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকৰ কাৰণে চতুৰ্থ শ্ৰেণীৰ অসমীয়া ৭ নম্বৰ পাঠৰ পৰা ৰাতিপুৱা কবিতাটো লৈ আহিছোঁ। এই কবিতাটোৰ কবি হৈছে মহম্মদ চুলেইমান খাঁ। এই কবিতাটো মৰুৱা ফুল নামৰ কিতাপখনৰ ৭৭ নম্বৰ পৃষ্ঠাৰ পৰা লোৱা হৈছে। মই এতিয়া তোমালোকক কবিতাটি পঢ়ি দিছোঁ। কবিতাটিৰ নাম ৰাতিপুৱা। ৰাতিপুৱা হ'ল উঠা সোণ ফেৰি, উঠাগিৰি খাই ধাৰি পাতি এৰি। নুশুবা নুশুবা উঠা ঘপৰাই, এটেপৰ কেও শুই থকা নাই। ৰিণা বিনা মীনা উঠিল আটাই, এলাহতে কেও শুই থকা নাই। সকলোৱে চোৱা পুথি মেলি লৈ, শিকে নিজ পঢ়া মন থিৰকৈ। আৰু চোৱা হৌ পূব আকাশত, ৰঙা বেলি উঠে কেনে উলাহত। চৰাইবিলাকে গছে গছে পৰি, বিধে বিধে গাই নানা চেও ধৰি। গছে গছে ফুল কতনো ফুলিছে, গোন্ধ লৈ জোৰ বতাহ বলিছে। চোৱা আৰু হৌ উঠিল মহিম, উঠিল কমল উঠিল কৰিম। বনত বলীয়া মৌ মাখিবোৰে, ফুলে ফুলে মৌ পান কৰি ফুৰে। এতেকতে তুমি উঠা লৰালৰি, পানী লৈ ধোৱা হাত মুখ ভৰি। কিছুপৰ ফুৰি পুথি মেলি লৈ, শিকা নিজ পাঠ মন থিৰকৈ। ইয়াত আমাক ৰাতিপুৱা শুই উঠিবলৈ কৈছে সোনকালে। সোণ ফেৰীয়ে, মই তোমালোকক এই কবিতাটো অকণমান কৈ দিছোঁ। সোণ ফেৰীয়ে ৰাতিপুৱা অকণমান দেৰিলৈকে শুই আছে। তেতিয়া তাইক কৈছে যে ৰাতিপুৱা হ'ল, উঠা সোণ ফেৰী। সোণ ফেৰী নামৰ ছোৱালীজনীক কৈছে উঠা, উঠাগিৰি খাই সোনকালে উঠা, ধাৰি পাতি এৰা। শোৱা বিচনা পাতি এৰিব কৈছে, ধাৰি পাতি এৰা বুলি কৈ। আৰু কৈছে নুশুবা নুশুবা উঠা ঘপৰাই, ঘপকৈ উঠা আৰু নুশুবা। এটেপৰ কিয় শুই থকা নাই। এটেপৰ মানে হৈছে এতিয়ালৈ আৰু কোনো শুই থকা নাই। ৰিণা বিনা মীনা উঠিল আটাই, এলাহতে কিয় শুই থকা নাই। ৰিণা বিনা মীনা সকলো উঠিল, তোমাৰ নিচিনাকৈ এলাহ কৰি শুই থকা নাই। সকলোকে চোৱা পুথি মেলি লৈ, শিকে নিজ পঢ়া মন থিৰকৈ। আৰু চোৱা সকলোৱে নিজৰ পুথি মেলি নিজৰ পাঠ মন থিৰকৈ পঢ়ি আছে। আৰু চোৱা হৌ পূব আকাশত, ৰঙা বেলি উঠে কেনে উলাহত। আৰু চোৱা পূব আকাশত ৰঙা বেলি উঠিলেই, তুমিও উঠা। চৰাইবিলাকে গছে গছে পৰি, বিধে বিধে গাই নানা চেও ধৰি। আৰু চৰাইবিলাকেও উঠি গছে গছে নানা চেও ধৰি গান গাই আছে। গছে গছে ফুল কতনো ফুলিছে, গন্ধ লৈ জোৰ বতাহ বলিছে। আৰু গছৰ ফুলবোৰ ফুলি আছে আৰু সেই ফুলৰ গোন্ধ লৈ জোৰ বতাহ বলি আছে। আৰু চোৱা আৰু হৌ উঠিল মহিম, উঠিল কমল উঠিল কৰিম। চোৱা আৰু হৌ বুলি যে দিছে, হৌ এইটো হৈছে হৌ। আমি হৌ বুলিহে কওঁ, কিন্তু ইয়াত দিয়া আছে হৌ। হৌ ৰহিমো উঠিল, মহিমো উঠিল, কমলো উঠিল, কৰিমো উঠিল। বনত বলীয়া মৌ মাখিবোৰে, ফুলে ফুলে মৌ ৰস পান কৰে। ইয়াতো মৌ দিয়া আছে যে, এইটো মৌ বুজাইছে। আৰু মৌ মাখিবোৰে শুই উঠি মৌ পান কৰি ফুৰিছে। এতেকতে তুমি উঠা লৰালৰি, পানী লৈ ধোৱা হাত মুখ ভৰি। আৰু সেয়েহে এতিয়া তুমিও উঠা লৰালৰি কৰি পানী লৈ মুখ হাত ধোৱা। কিছুপৰ ফুৰি পুথি মেলি লৈ, শিকা নিজ পাঠ মন থিৰকৈ। আৰু কিছুপৰ ফুৰি লোৱা, লগালগ তুমি পঢ়িব নালাগে, অকণমান ফুৰি লৈ নিজৰ পাঠ মন থিৰকৈ পঢ়া। ইয়াত আমাক কি কৰিবলৈ কৈছে, ৰাতিপুৱা সোনকালে উঠিবলৈ কৈছে। সোণ ফেৰীকো কৈছে, আমাকো কৈছে ৰাতিপুৱা সোনকালে উঠিব লাগে। উঠি মুখ হাত ধুই অলপমান ফুৰি আমি নিজৰ পাঠ পঢ়িব লাগে। এয়াই আমাৰ কৰ্তব্য, নহয় জানো। আমি সকলোৱে ৰাতিপুৱা সোনকালে উঠি নিজৰ পাঠ পঢ়িব লাগে। এতিয়া মই তোমালোকক এই পাঠটিত থকা প্ৰশ্ন উত্তৰবিলাক অকণমান কৰিছোঁ। প্ৰথম প্ৰশ্নটো আছে এইখিনিৰ পৰা, পদ্যটোক সোণ ফেৰীক কি কৰিবলৈ কোৱা হৈছে। সোণ ফেৰীক ৰাতিপুৱা হ'ল শুই উঠিবলৈ কোৱা হৈছে।
ৰীণা, বীণা, মীনা এয়া ছোৱালীৰ নাম হয়। সকলোৱে শুই উঠি কি কৰিছে? ৰীণা, বীণা, মীনাই শুই উঠি নিজৰ পুথি মেলি নিজৰ পাঠ পঢ়িছে, নিজৰ পঢ়া শুনা কৰিছে। পুৱাৰ বেলি ওলোৱা দিশটো কি? বেলি ওলোৱা দিশটো হৈছে পূব। পুৱাৰ লগে লগে ডালে ডালে কোনে গীত গায়? পুৱাৰ লগে লগে ডালে ডালে চৰায়ে গীত গায়। ফুলে ফুলে উৰি মৌ-মাখিয়ে কি কৰে? ফুলে ফুলে পৰি মৌ-মাখিয়ে মৌ পান কৰে। কবিয়ে মন থিৰ কৰি কি কৰিবলৈ কৈছে? কবিয়ে মন থিৰ কৰি নিজৰ পাঠ শিকিবলৈ কৈছে, নিজৰ পাঠ পঢ়িবলৈ কৈছে। তোমালোকে পাঠটো নিজেও পঢ়িবা আৰু প্ৰশ্ন উত্তৰবিলাক কৰিবা। আজি মই তোমালোকক ইমানতে এৰিছোঁ। নমস্কাৰ।